Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলত স্বাগতম জনাইছো। আজি durga puja মহা অষ্টমী আজি। গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা durga puja শুভেচ্ছা জনালো। আৰু মই আজি আপোনালোকলৈ এটা Flipkartৰ হল ভিডিও লৈ আহিছো। পূজাত কি কি কিনিলো বুলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু অকমান দেখুৱা আপোনালোকেও আইডিয়া পাব। মোৰ দেৰিয়ে হ'ল বাৰু ভিডিওটো বনোৱা কাৰণ বস্তুবিলাক মানে আহি পাওতে বহুত দেৰি হৈছিল। মই অৰ্ডাৰ কৰিছিলো 4-5 তাৰিখ মানে আহি পাওতে গোটেইখিনি দেৰিয়ে হৈ গ'লগে আৰু তাতে সেল চলি আছিল নহয় জানো। গতিকে আপোনালোকক দেখুৱা মই কি কি কিনিছো Flipkartৰ পৰা পূজা বুলি মানে কি আমাৰ ঘৰৰ কাপোৰ কিনা বাহানা এটাহে লাগে নহয় জানো। গতিকে বলক ভিডিওটো আৰম্ভ কৰো। আশা কৰো শেষলৈকে চাব। প্ৰথমতে এইটো বেগ এটা, এইটো স্লিং বেগ হয় আৰু এইটো মই লৈছো ব্লেক কালাৰত। এইটো মানে এনেকে দীঘল কৰিও ল'ব পাৰি। এডাল মই খুলি থৈছো অলৰেডি। এডাল দীঘল কৰিও এনেকে ল'ব পাৰি আৰু এইটো এনেকে সাইডত এনেকে হাততো ল'ব পাৰি আৰু মানে। আৰু এইটো ভাল আৰু মানে কোৱালিটিটো বিৰাট ভাল হয় আৰু দেখিবলৈ বৰ মৰম লাগিলে মোৰ। আৰু হে আৰু এইটো ভাল আৰু মানে 99% দিব পাৰি আৰু ইয়াত। আৰু ইয়াৰ প্ৰাইস আছিল মই চাই দিও। ইয়াৰ প্ৰাইস আছিল 599 আৰু এইটো প্ৰাইস 599 আছে। কিবা চাগে মই 350 মা কিবা তেনেকুৱা মানত পাইছিলো। এতিয়া প্ৰাইসটো বাঢ়ি গ'লগে। মই সেলত লৈছিলো কলো আপোনালোকক। গতিকে চাই থাকিব আপোনালোকেও পাই যাব। আকৌ সেল আহিবয়ে। আৰু মোৰ সেকেন্ড প্ৰডাক্টটো হ'ল এখন দুপাট্টা হয়। কটনৰ দুপাট্টা। এখন মই ৰেডত লৈছো। এখন মোৰ কিবা 200-250 মান পৰিলে। প্ৰাইসটো আছিল 209 টকা আৰু শিপিং চাৰ্জ 52 লৈছে। গতিকে মোৰ তেনেকুৱাই পৰিলে। আৰু হেতু ইয়াৰে এখন মই ইউজো কৰিছো। ইয়াৰে ভিডিও এটা মই আপোনালোকক দি দিম বাৰু চাই ল'ব। ব্লেক কালাৰৰ লগত ল'লে এখন বিৰাটে ধুনীয়া দেখি মানে। আৰু দীঘল হয় ছুটি একেবাৰে নহয়, বহুত দীঘল হয় মানে হিচাপৰ আৰু এখন ল'ব পাৰে আৰু মানে সবৰ লগত মিলিও যায় আৰু ৰঙা যিহেতু বৰ মৰম লাগে মানে কালাৰটো। আৰু মোৰ থাৰ্ড প্ৰডাক্টটো হ'ল এটা শাৰ্ট। এইটো এটা শাৰ্ট হয়। বৰ মৰম লগা কালাৰটো চাওকচোন। একদম কিউট মানে একদমই কিউট কালাৰটো। বিৰাট মৰম লগা। এইটো পিংক নহয় একচুয়ালি পিচ কালাৰ বুলি ক'ব পাৰি। এইটো মই লৈছিলো 530 নে কিবা মানত লৈছিলো। ইয়াৰ কিন্তু প্ৰাইস আছে 1199 আছে ইয়াৰ প্ৰাইস উল্টা হৈ আছে বাৰু। এইটো মই লিংকসবোৰ সব দি দিম আপোনালোকে চেক কৰিব। এইটো মই পিন্ধি দেখাই আছো আপোনালোকক এক সেকেন্ড। এই শাৰ্টটো মোৰ বিৰাটে পছন্দ লাগিছে আৰু একেবাৰে পাতল কাপোৰৰ। দিনতো পিন্ধিব পাৰে, ৰ'দত ওলাই গ'লেও হাত দুখন ঢাক খাই থাকিব যিহেতু। আৰু ৰাতিও পিন্ধিব পাৰে। আচলতে তেনেকুৱা কোনো কথা নাই। যেতিয়া ইচ্ছা তেতিয়া পিন্ধিব পাৰে। জিন্সৰ লগতো পিন্ধিব পাৰে বা ট্ৰাউজাৰৰ লগতো ষ্টাইল কৰি পিন্ধিব পাৰে। বিৰাট কমফৰ্টেবল মানে শাৰ্টটো। মোৰ বিৰাটে ভাল লাগিছে। আৰু মই এটা ড্ৰেছ দেখাওঁ আপোনালোকক। এইটো মই লৈছো। এইটো বিৰাটে মানে ধুনীয়া আৰু প্ৰিটি একদম। বিৰাট মৰম লগা এইটো। পিন্ধিলে মানে ভাল লাগিব আৰু সবকে শুট কৰিব এইটো। কাৰণ ব্লেক এণ্ড হোৱাইট মেটেৰিয়েল যিটো মানে কালাৰটো আৰু ফেব্ৰিকটো বহুত সফ্ট হয়। মানে গৰমতো পিন্ধিব পাৰে আপোনালোকে। আৰু ইয়াৰ প্ৰাইস আছিল 1999 কিন্তু মই ডিসকাউন্টত কমত পাইছিলো। মই 900 কিবা মানত লৈছিলে আৰু 80 মানত পাইছো। বৰ্তমানো এইটো কমতে আছে। আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে। মই পিন্ধি দেখুৱাই আছো আপোনালোকক। ভাল লাগিলে ল'ব। আৰু এইটো এটা ড্ৰেছ লৈছিলো মই। এইটোও বিৰাট ধুনীয়া হয়। কালাৰটো বিশেষকৈ বিৰাট ভাল লাগিছিলে মোৰ। সেইকাৰণে মই ল'লো। আৰু কাপোৰটোও ভাল হয়। একেবাৰে জৰ্জেট ফেব্ৰিক যিটো কয় সেইটো হয়।
আৰু এইটোৰ প্ৰাইচ কিবা 480 টকা নে 90 টকা নে কিবা তেনেকুৱা টাইপৰ আছিলে, মই পাহৰিলোঁ। লিংকটো দি দিম, আপোনালোকে চেক কৰি ল'ব। এইটো ভাল লাগিলে মোৰ, চিম্পল মানে ইমানো চিম্পল নহয় বাৰু, তথাপি আৰু চলি যায় আৰু ন। মই দেখাই আছোঁ পিন্ধি আপোনালোকক। আৰু লাষ্ট একেবাৰে মানে চিম্পল আৰু টি শ্বাৰ্ট এটা, আৰু এনেকুৱা হাই নেক টি শ্বাৰ্ট আৰু হয়। এইটো মই এনেই ল'লোঁ আৰু ভাল লাগিলে দেখি পেলাই। আৰু ঠাণ্ডাৰ দিন যিহেতু আহি আছে, ফুল স্লিভছৰ হয়। এইটো কিবা 300 নে 400 কিবা 380 নে 400 কিবা তেনেকুৱা পৰিছিলে। এইটো মই বাৰু পিন্ধি নেদেখুৱাম আৰু, পিছত পিন্ধিম কেতিয়াবা। ভাল আৰু ছফ্ট হয়, ল'ব পাৰে, ঘৰতো পিন্ধিব পাৰে আপোনালোকে। এইটো বা বাহিৰতো কিবা হেৰি এনেই ওলাই গ'লে বা পিন্ধিব পাৰে আৰু, ভাল লাগিলে আৰু মোৰ, সেইকাৰণে মই ল'লোঁ আৰু। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু ভাল লাগিলে যদি লাইক কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি আপোনালোকে এবাৰ চেক কৰিব পাৰে, মই লিংকছবিলাক দি দিছোঁ তলত, গতিকে আপোনালোকে চাব। আৰু আজিলৈ ইমানেই আছিলে। বাই বাই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।